Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আমি বনগাঁও ধাবাত ফৰেষ্টটো যাবলৈ অকণ ফুৰিবলৈ আহিলোঁ আৰু কি কৰোঁ কেনেকুৱা জেগা পৰিৱেশটো কেনেকুৱা সকলোবোৰ আপোনালোকক দেখাম। এতিয়া আবেলি 4টা মানত আমি সৰস্বতী পূজা বুলি ওলাই আহিছোঁ ঘৰৰ পৰা আৰু বহুত দেৰিয়ে হ'ল পিছে নাযাওঁকৈ অহা হ'ল কিয়নো নাহিলেও বেয়া লাগিব সেইবাবে ওচৰতে ৰেষ্টুৰেণ্ট প্লাছ ধাবা এখন আছিল তাতে আহিলোঁ। বনগাঁৱলৈ আহিছোঁ আৰু মোৰ লগত আছে আৰু এতিয়া আমি কেইটা বজাত আহিছোঁ? 4টা বজাত আমি ফুৰিবলৈ আহিছোঁ। ক ষষ্ঠী পূজাত তোক মাতিলি আৰু গুচি আহিলোঁ জিজু কিবা এটা কওক। হাই বৰ্তমান আমি বনগাঁও ধাবাত আছোঁ আৰু বহুত দেৰিকৈ হ'ল অহা তথাপিও খোৱা বোৱা এতিয়ালৈকে কৰা নাই। জেগা চাই আছোঁ, খুব ধুনীয়া জেগা, সকলো আহিব, লগ পাই থাকিম। বাই বাই। আৰু এয়া আমি এতিয়া বনগাঁও ধাবাত এণ্ট্ৰি দিলোঁ আৰু চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ আৰু ছোৱালী মানুহে ফটো বুলি ক'লে আৰু কি লাগে, ধুনীয়া জেগা এটা লাগে আৰু সেয়াই এইটো ফটো মাৰিবলৈ কাৰণে বেষ্ট জেগা মানে ধুনীয়া। আৰু দেৰগাঁওবাসীক কৈছোঁ আহিব সকলোৱে ফটো মাৰিবলৈ, ছোৱালীসকলক কৈছোঁ। মই আগতেও এবাৰ আহিছোঁ বাৰু, এইবাৰ ছেকেণ্ড টাইম হয় আৰু আগতকৈ বহুত আপডেট হ'ল বাৰু জেগাটো আৰু পাছলৈতো আৰু আপডেট হ'ব ন। আপোনালোকে চাই যাওক ইমান ধুনীয়াকৈ মানে ডেক'ৰেট কৰিছে জেগাবোৰ। এয়া হ'ল জিজু, এইফালে বেষ্ট ফ্ৰেণ্ড। এইকেইটা নতুনকৈ বনালে নেকি? আমাৰ নাছিলে। এইফালে বগৰী বাগান গোটেইখন। ওচৰত মানে যিমান ডাঙৰ ভিডিঅ'ত সেইটো নাই অহা। এইফালে চাই দিয়া। ক'ত গৈ আছ? মোৰ সমানে হ'ব নেকি ঠিক নাই। অঁ কিন্তু এটা উমা কেনেকৈ আহিছোঁ। আহা 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 আহা। ইমান ওখ চাচোন। কি চৰাইটোৰ নাম উট চৰাই নেকি নে বেলেগ? কাণটো নাহিছে অঁ অকল ফুটা এটাহে হৈ আছে। যেনেকৈ মোক ভাল লাগিছে নেকি? মোক ভাল লাগিছে নেকি? এইবোৰ ৰাতি হ'লে লাইট জ্বলাই দিয়ে গধূলিৰ পৰা, তেতিয়া আৰু বেছি ভাল লাগে। আৰু দাদা এইফালে অঁ খোৱা বোৱা নাই কৰা, ভোক লাগিছে, খাম আৰু। এয়া জিজু এইটো কেবিনত আৰু এইটো কৈ আছোঁ আৰু আমাৰ এতিয়া খানা আহিছে, চিকেন বিৰিয়ানী, চিকেন কাৰী, ইহঁতি ভেজ বিৰিয়ানী, চিকেন কাৰী। ইহঁতি আকৌ কাপোল নহয় দেই, বেষ্ট ফ্ৰেণ্ড হয়। কৈ দিছোঁ। আৰু এয়া হ'ল ভিতৰৰ পৰিৱেশটো। এয়া আমাৰ ফটোগ্ৰাফাৰ হৈছে। সেই গাইছ এতিয়া আমাৰ খাই মেলি হ'ল আৰু এতিয়া আমি যাবলৈ লৈছোঁ আৰু কিবা এটা কোৱা। ঘৰলৈ গৈ থাকোঁ এতিয়া। বাই বাই বাই।
এন্ধাৰ গোটেইখন আৰু মোৰো চেনেল এটা আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোৰতো মোৰ লিংকটো দি দিবি চাই থাকিব বাই বাই জান বাই বাই নব বাই বাই যাবা অঁ বাই বাই